নমস্কাৰ প্ৰিয় বন্ধু আজি আপোনালোকলৈ মই এখন সুন্দৰ কিতাপ লৈ আহিছোঁ কিতাপখন লিখিছে ভাৰতবৰ্ষৰ স্বনামধন্য ৰাষ্ট্ৰপতি APJ আব্দুল কালামে কিতাপখনৰ নাম হৈছে আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে গোবিন্দ প্ৰসাদ ভূঞাই কিতাপখনত এটি সুন্দৰ কথা সন্নিবিষ্ট আছে আৰু বহুত সুন্দৰ কথা আছে মই আজি আপোনালোকক এই কথাটো ক'ব খুজিছোঁ আব্দুল কালামে জীৱনত বহুত ব্যক্তিক লগ পাইছিল আৰু তেখেতসকলৰ সুন্দৰ কথাবোৰ তেওঁৰ কিতাপত লিপিবদ্ধ কৰিছিল তাৰে এটা সুন্দৰ কথা হৈছে যে ত্ৰয়োদশ শতিকাৰ পাৰ্চী কবি জালাল উদ্দিন ৰুমি তেওঁ লিখা এটা কবিতা কেইশাৰীমান বাক্য যুৱক যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ তেওঁৰ কিতাপত লিপিবদ্ধ কৰিছিল সেই কবিতাটো হৈছে মই সম্ভাৱনাৰে উপজিছো শুভ শক্তি আৰু বিশ্বাসেৰে মই উপজিছো ধাৰণা আৰু স্বপ্নৰ সৈতে মই মহত্বৰে সৈতে মই উপজিছো সংকল্পৰ সৈতে মই উপজিছো সাহসৰ সৈতে মই সমস্যাবোৰক পৰাভূত কৰিম আৰু সফল হ'ম মই উপজিছো দেউকাৰ সৈতে মোৰ দেউকা আছে মই উৰিম আৰু উৰিম কথাখিনি ইমানেই কথাখিনি চাগে আপোনালোকৰ বহুত ভাল লাগিছে আৰু এখন নতুন কিতাপ লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম ধন্যবাদ